নমস্কাৰ। এই TLMটো মই দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিৰ পাঠ নং 7 বিয়োগ পাঠটিৰ বাবে সাজি উলিয়াইছোঁ। ছাত্ৰ ছাত্ৰীসকলক বিয়োগৰ ধাৰণা দিবৰ বাবে মই এই TLMটো ব্যৱহাৰ কৰিব বিচাৰোঁ। TLMটোত ধৰি লৈছোঁ প্ৰথমতে তেওঁলোকক কেইখনমান মই ইয়াত সংখ্যা কাৰ্ড লৈ লৈছোঁ। ইয়াত মই 20লৈকে লিখি লৈছোঁ। ধৰি লৈছোঁ তেওঁলোকক প্ৰথমতে ইয়াত 7ৰ পৰা 3 বিয়োগ কৰিবলৈ দিয়া হ'ব। তেওঁলোকক প্ৰথমতে ইয়াত মই কেইটামান শিলগুটি ব্যৱহাৰ কৰিছোঁ। শিলগুটি কেইটামান লৈ লৈছোঁ। ইয়াত মই কেইটামান শিলগুটি 7টা শিলগুটি ল'ম। প্ৰথমতে 4 5 6 7 এই 7টা শিলগুটি। এই 7টা শিলগুটিৰ পৰা তেওঁলোকক 3টা শিলগুটি 1 2 3টা শিলগুটি এইফালে বিয়োগ কৰি দিলোঁ, মানে এই পাত্ৰটোত পেলাই দিলোঁ। ইয়াৰ পাছত বাকী থাকিল কিমান, এতিয়া আমি সেইটো উলিয়াই চাম। ইয়াত দেখা গ'ল এয়া 4টা শিলগুটি বাকী আছে। এতিয়া আমি 7ৰ পৰা 3 বিয়োগ কৰি কিমান পালোঁ, 7ৰ পৰা 3 বিয়োগ কৰি 4 পালোঁ। এতিয়া 7 বিয়োগ 3 সমান কিমান হ'ল 4। এই ধাৰণাটো তেওঁলোকে কাৰ্ডৰ জৰিয়তেও শিকিব পাৰিব আৰু তেওঁলোকে বাস্তৱিক বস্তুৰ জৰিয়তে শিলগুটিয়ে হওক বা মাৰ্বল গুটিয়ে হওক বা অন্যান্য বস্তুৰ জৰিয়তেও তেওঁলোকে এই বিয়োগৰ ধাৰণাটো লাভ কৰিব পাৰিব। ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলক এইফালে আমি কৰি চাবলৈ দিব পাৰোঁ। ইয়াত মাৰ্কাৰ পেন ব্যৱহাৰ কৰা হ'ব। ইয়াত তেওঁলোকক 7 বিয়োগ 3 সমান কিমান পালে তেওঁলোকে এইটো গাণিতিকভাৱেও কৰি চাব পাৰিব। এইটো মই ক্লাছ 2ৰ পাঠ নং 7 বিয়োগ, যিটো 18 আৰু 19 নং সপ্তাহত আলোচনা কৰা হয়, তাৰ বাবে মই এইটো সাজি উলিয়ালোঁ।